মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম ক্লাছ 8ৰ অংকুৰণ অষ্টম ভাগ অষ্টম শ্ৰেণীৰ বাবে মানে ক্লাছ 8ৰ মানে যেটো আছে চেপ্টাৰ অংকুৰণ অসমীয়া চেপ্টাৰ ইটোৰ বিষয়ে আজি আলোচনা কৰিম। সোৱা আজি আলোচনা কৰিম চেপ্টাৰ 2। চেপ্টাৰটোৰ নাম হৈছে যুগ্মীয় শৰাইঘাট। যুগ্মীয় শৰাইঘাটৰ বিষয়ে আজি আলোচনা কৰিম। তে সোৱা তোমালোকে চেপ্টাৰটো ভালদৰে পঢ়ি লবা, 2-3 বাৰকৈ সোৱা ইয়াত কি আছে এইখিনি তোমালোকে পঢ়িবা ধুনীয়াকৈ, আৰু পঢ়াৰ পিছত তোমালোকে বুজিব পাৰিবা। চেপ্টাৰটোত মানে দীঘলকৈ কুৱেশ্যন আনসাৰ দিয়া থাকিলেও তোমালোকে মানে পঢ়িলে ভালদৰে শৰ্টকৈ নিজে লিখিব পাৰিবা। সোৱা তে সোৱা এইখিনি জানিব দিছে। সোৱা সূৰ্য কুমাৰ বুৱা এইটো কি কৈছে 1892 পৰা 1964 অসমৰ পুৰণি বুৰঞ্জী উদ্ঘাটন সম্পাদনা আৰু প্ৰকাশৰ ক্ষেত্ৰত ডক্টৰ সূৰ্য কুমাৰ বুৱা প্ৰবাদ পুৰুষ হৈ আছে। ডক্টৰ সূৰ্য কুমাৰ বুৱাই আগজীৱনত কিছুমান কবিতা লিখিছিল আৰু সেইখিনি নিৰ্মালী নামৰ সংগ্ৰহটোত থুপ খাই আছে। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেতে বানুনন্দৰ নামত জয়মতী উপাখ্যান লিখিছিল। বুজিছেনে, তেওঁ মানে বামুনানন নামৰ জয়মতী উপন্যাসখন লিখিছিল। নেক্সট এক অনুকৰণীয় গদ্যভংগীৰে লিখা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ এখন মূল্যৱান গ্ৰন্থ। এইদৰে অসমীয়া আৰু ইংৰাজী ভাষাত 150খনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যক মানে সুকৃতি ৰখাৰ উপৰি শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্ৰাবিড় অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল। বুজিছা। নেক্সট পেৰাগ্ৰাফ কি আছে, এইখিনি ইম্পৰ্টেণ্ট আছে, লেখকৰ বিষয়ে গোটেইখিনি কুৱেশ্যন আনসাৰ দিয়া আছে, তোমালোকে ভালদৰে বুজি লোৱা। নেক্সট তেখেতৰ জন্মস্থান নগাঁও। তেখেতৰ জন্মস্থানটো হৈছিল নগাঁও। বুজিছা। ডক্টৰ সূৰ্য কুমাৰ বুৱা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ। বুজিছানে, তেখেত আছিল মানে ডক্টৰ সূৰ্য কুমাৰ বুৱা আছিল কটন কলেজৰ মানে প্ৰথমগৰাকী অসমীয়া শিক্ষক আছিল, অধ্যক্ষ। বুজিছা। নেক্সট তেখেত প্ৰথম অসমীয়া শিক্ষা দীক্ষাৰু। তেখেত কি কৈছে মানে প্ৰথম অসমীয়া শিক্ষা দীক্ষাৰু। বুজিছা। নেক্সট DPI আছিল, তেখেত আছিল DPI। বুজিছানে, অসমীয়া শিক্ষক। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগটো তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলিব পাৰি। বুজিছানে, তেখেতৰ মানে বিভাগটোক আমি তেখেতৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি ভাবিব পাৰি। নেক্সট নিজৰ বাসভৱনত আৰম্ভ কৰা এই বিভাগটোৱেই পাছত চৰকাৰী বিভাগত পৰিণত হয়। কলিকতা আৰু লণ্ডন বিশ্ববিদ্যালয়ত মেধা আৰু কৃতিত্বৰ পৰিচয় দিয়া ইতিহাসৰ ছাত্ৰ ডক্টৰ সূৰ্য কুমাৰ বুৱা ভাৰতবৰ্ষত এগৰাকী আগশাৰীৰ ইতিহাসবিদ। চোৱা এইখিনি তোমালোকে ভালদৰে পঢ়ি বুজি ল'বা। আৰু নেক্সট চোৱা ক্ৰিয়াকলাপটো আমি কি লিখিম, পাঠভিত্তিক ক্ৰিয়া। এইকেইটা পাঠৰ ভিতৰৰ পৰা মানে কুৱেশ্যন আনসাৰ দিয়া আছে, একদম চৰ্টকৈ তোমালোকৰ কাৰণে মই লৈ সাজু হৈছোঁ। তোমালোকে এতিয়া চোৱা বহি আৰু কলম লৈ তোমালোকে নোট কৰি থাকা, মই কৈ আছোঁ। চ' 1 নম্বৰটো পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণ পঢ়া। কি কৈছে, পাঠটো মানে স্পষ্ট আৰু শুদ্ধ উচ্চাৰণ পঢ়িব দিছে। তোমালোকে 2-3 বাৰকৈ পাঠটো পঢ়িবা। নেক্সট 2 নম্বৰ কি কৈছে, উত্তৰ দিয়া। উত্তৰ দিব দিছে। ক নম্বৰটো চোৱা অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল। চোৱা উত্তৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। আমি জানো অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল কি, সামৰিক। নেক্সট চোৱা খ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি। কি কৈছে, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি। চোৱা উত্তৰ, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। বুজিছে। নেক্সট চোৱা গ ৰামসিংহ কোন আছিল। কি কৈছে প্ৰশ্নত, ৰামসিংহ মানে কোন আছিল। চোৱা উত্তৰ, ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। ৰামসিংহ আছিল ৰাজপুতৰ ৰজা। তেওঁ ঔৰংগজেবৰ বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। তেওঁ কি কৰিছিল, ঔৰংগজেবৰ মানে বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। নেক্সট চোৱা গ তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ, তেওঁ অসমখন আক্ৰমণ কৰি মোগল দখললৈ
আনিবৰ বাবে অসমলৈ আহিছিল। তেওঁ মানে অসমখন আক্ৰমণ কৰি মোগলৰ মানে দখলত আনিবৰ বাবে তেওঁ অসমলৈ মানে আহিছিল। বুজিছা? নেক্সট চোৱা কুৱেশ্যন। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? কি কৈছে? শৰাইঘাটৰ ৰণ মানে কাৰ কাৰ মাজত হৈছিল? চোৱা উত্তৰ। শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। বুজিছা? তাৰপিছত চোৱা পদ্মাংশ। লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ। লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল। আমি জানো লাচিতৰ অধীনত মানে 1,00,000 সৈন্য আছিল। নেক্সট চোৱা দ্বিতীয় চোৱা। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কোৱামিত্ৰা হাজৰিকা। বুজিছা? নেক্সট চোৱা কি কৈছে বৰকাৰ্য কুৱেশ্যনটো। মোগলৰ সেনাপতি চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? চোৱা উত্তৰ। মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। বুজিছা? তাৰপিছত চোৱা কুৱেশ্যনটো। ৰজা ৰামসিংহই বীৰ লাচিতক আপুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? চোৱা উত্তৰ। ৰজা ৰামসিংহই বীৰ লাচিতক আপুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল। নেক্সট চোৱা লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল? চোৱা উত্তৰটো কি আছে? লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ এচুঙা বালি পঠাইছিল। বুজিছেনে? এতিয়া চোৱা কুৱেশ্যন নং 4 কি আছে? পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। চোৱা উত্তৰ। কুৱেশ্যনটো চোৱা কুৱেশ্যন ক। কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনোৱাসকলক কি কৈছিল? চোৱা উত্তৰ বা এইটো লিখিবা তোমালোকে। যিটো মানে সৰুকৈ দিয়া আছে তোমালোকৰ মানে সমানি মাৰ্ক পাবা, যিহেতু চুটিটি আমি লিখিব খুজিম। চোৱা লাচিত বৰফুকনে ৰামসিংহক ৰোধ কৰিবলৈ অসমীয়া ৰণানুসকলক উৎপাতিত কৰি কৈছিল, মই যুঁজিহে মৰিম। কি কৈছিল? মই যুঁজিহে মৰিম। নেক্সট চোৱা। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটিখিনি থৈছোঁ, তাতে মোৰ হুটো থবা, নহ'লে বঙালে ধৰি নিব, তোমালোকে গড়লৈ উভতি যোৱা। বুজিছা? এইখিনি কথা কৈছিল। নেক্সট চোৱা কুৱেশ্যন খ। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? চোৱা উত্তৰ। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল। কি কৈছিল? চোৱা ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। বুজিছে? এইখিনি কথা কৈছিল। অকল এজন মানুহে সকলো সৈন্য চলাই ই কি আচৰিত। বুজিছে? নেক্সট চোৱা। মই হেন ৰামসিংহই নিজে যুদ্ধৰ সেনাপতি হওঁ একোতে সুবিধা নাপাওঁ। এইখিনি কথা কৈছিল। তাৰপিছত চোৱা ঘ কুৱেশ্যন। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোহানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? চোৱা উত্তৰ। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোহানীলৈ সেৱা কৰি ঘোষণা কৰিছিল। কি ঘোষণা কৰিছিল? চোৱা যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদাঙেৰে তাক ডঙখোল কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। বুজিছেনে? সেইখিনি কথা কৈছিল। মানে যুদ্ধৰ কামত পাছসমূহ হুহুকিলে কি কৰিব তেওঁ? মানে এই হেংদাঙেৰে তাক দুধুঙল কৰি দিব, মানে হেংদাঙেৰে মানে তাক অত্যাচাৰ কৰিব, পাছতহে স্বৰ্গদেউক জনাব বুলি কৈছিল। নেক্সট চোৱা গ। বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?
চোৱা উত্তৰ বৰ আই কাউৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। কি কৈছিল? বৰফুকনৰ কথা মানি চলিলেহে কি হ'ব? যুদ্ধত মানে জয়লাভ হ'ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। কি কৈছিল? মানে ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো মানে নিশ্চিত। সেইটো কথা কৈছিল। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা কুৱেশ্যন 5 কি কৈছে? বহলাই লিখা। বহলাই লিখিব দিছে। কটো চোৱা যুদ্ধত জয়ী হ'বলৈও যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰ যুদ্ধত জয়ী হ'বলৈও যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্ত কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্তাৱল অথচ নিশ্চিত অভিলাষ। বুজিছা? নেক্সট চোৱা কুৱেশ্যন খ সেনাপতি কোৱামিদ্ৰা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো, ভালদৰে বুজি লোৱা। চোৱা উত্তৰ সেনাপতি কোৱামিদ্ৰা হাজৰিকাক মোগলে নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হোৱাও তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামিদ্ৰাৰ নাও। কি কৈছে? চাৰিওফালে মানে মোগলৰ নাও আছিল, তাৰপিছত আছিল মানে মাজতে আছিল কোৱামিদ্ৰাৰ নাও। হাজৰিকাই ক'লে, কি কৈছে? হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদংগ খঞ্জিৰী নাই। ঢোল মৃদংগ খঞ্জিৰী নাই, তোমালোকে চাপৰি মাৰা কৈছিল। চোৱা নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কি কৈছে? নাৱৰ বৈঠাৰ পৰা মানে হাত এৰি মোগলসকলে সৈন্য চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাও বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে ডুবাবলৈ। বুজিছা? নেক্সট চোৱা নাচোনৰ চেও দেখি বঙালৰ সৈন্য মস্কুল হ'ল। কি কৈছে? মানে নাচোনৰ চেও দেখি বঙালৰ মানে সৈন্য মস্কুল হৈ পৰিল। বুজিছা? নেক্সট চোৱা এই চেগতে কোৱাৰ নাওখন হাউত কৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও বিৰাই তেওঁক খেদিবলৈ যোৱা যা কৰোঁতেই অসমীয়া নাও নিজৰ ঠাই পালেগৈ। বুজিছানে? মোগল বৈঠা মাৰি মানে নাও বিৰাই আৰু তেওঁক মানে খেদিবলৈ যোৱা যা কৰোঁতেই কি হ'ল? অসমীয়া নাওখন মানে নিজৰ ঠাই পালেগৈ। বুজিছা? তাৰপিছত চোৱা এইটো বা দিছে, মানে তোমালোকে দুটা অপশ্যন দিছে, এইটো লিখিব পাৰিবা, এইটো লিখিব, বা তোমালোকৰ কাৰণে যিটো মানে শ্বৰ্ট হয় সেইটো লিখিবা, ভাল হয়। নেক্সট চোৱা কি কৈছে? গ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। চোৱা উত্তৰ বা নেক্সটটো লিখিবা তলতো। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কাৰক আছিল সুচিন্তিত পৰিকল্পনা, বিচক্ষণ সংগঠন, কঠোৰ শৃংখলা, নিয়মৰ কঠোৰ অনুসৰণ, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ সম্পূৰ্ণ দমন, দেশৰ হিতত আত্মবিলোপ, স্বাৰ্থত্যাগ আৰু আভ্যন্তৰীণ বিবাদৰ সম্পূৰ্ণ নিৰ্মূল। নেক্সট চোৱা কুৱেশ্যন 9 তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়াই লিখা। চোৱা উত্তৰ বিশেষ্য বিশেষণ, ইফালে বিশেষ্য যুগ, বিশেষণ যুগ্মীয়া, তাৰপিছত আছে অসম অসমীয়া, নেক্সট আছে মাতাল মাতলামি, তাৰপিছত আছে যোগান যোগনীয়া, নেক্সট আছে শৰাইঘাট শৰাইঘাটীয়া, তাৰপিছত আছে ইতিহাস ঐতিহাসিক, নেক্সট আছে সমৰটো লিখিবা সামৰিক, তাৰপিছত আছে অৰ্থনীতি লিখিবা অৰ্থনৈতিক, নেক্সট আছে ৰাজনীতিটো লিখিবা ৰাজনৈতিক, তাৰপিছত আছে সমাজটো লিখিবা সামাজিক। বুজিছা? এতিয়া চোৱা ক বিশেষ্য বিশেষণটো কি লিখিবা? বিশেষ্যটো গাঁও, বিশেষণটো লিখিবা গাঁৱলীয়া, তাৰপিছত নগৰ নগৰীয়া, নেক্সট আছে চহৰ চহৰীয়া, তাৰপিছত আছে পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, গড় গৰুৱা, ৰণ ৰণুৱা, নেক্সট আছে বন বননি,
তাৰপিছত লিখিবা খক খকুৱা নেক্সট আছে পাম পমোৱা এনেকৈ লিখি থাকিবা তোমালোকে নেক্সট আছে এইটো এইখিনি চাই লিখিবা তাৰপিছত চোৱা কি আছে কুৱেশ্যন নং 10 তলত উল্লেখ কৰা সমস্যাৰ যুগীয়া শৰাইঘাটৰ মানে যুগমীয়া শৰাইঘাটৰ পাঠটোৰ মানে সহায়ত চমুকৈ তোমালোকক লিখিব দিছে কেইটালৈ ৰাজনৈতিক আৰু সামাজিক অৰ্থনৈতিক ঐতিহাসিক আৰু প্ৰাকৃতিক এইকেইটা বিষয় লিখিব দিছে চোৱা এতিয়া কুৱেশ্যন নং 14 শৰাইঘাটৰ দখল উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে সেইবোৰ দুজন কোন চোৱা তেওঁলোকৰ বীৰত্ব কাহিনী লিখা তেওঁলোকৰ বীৰত্ব কাহিনীটো লিখিব দিছে চোৱা উত্তৰ শৰাইঘাটৰ দখলৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন বুজিছা নেক্সট চোৱা কুৱেশ্যন নং 15 চমুউত্তৰ লিখিব দিছে চোৱা ক নম্বৰটো চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় চোৱা উত্তৰ চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয় নেক্সট চোৱা খ লাচিত দিৱস কি তাৰিখে পালন কৰা হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ছাত্ৰ ছাত্ৰীসকল ভালদৰে বুজি লোৱা মনত ৰাখিবা চোৱা নোট কৰি লোৱা উত্তৰ লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয় নেক্সট চোৱা গ চুকাফা দিৱস অসম দিৱস কেতিয়া পালন কৰা হয় উত্তৰ চুকাফা দিৱস 2 ডিচেম্বৰত পালন কৰা হয় বুজিছা নেক্সট চোৱা কুৱেশ্যন নং 16 ৰচনা লিখিব দিছে এতিয়া আমাক চোৱা ৰচনাটো তোমালোকে কেনেকৈ লিখিবা মই অকণমানকৈ বুজাই দি আছোঁ তোমালোকে ভালদৰে বুজি লোৱা চোৱা উত্তৰ একদম ছুটিকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে ৰচনাটো চোৱা কিহৰ বিষয়ে ৰচনা লিখিবা অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে এটি ৰচনা লিখিব দিছে তোমালোকৰ এক্সামত আহিব ইম্পৰ্টেণ্ট আছে চোৱা প্ৰথমে উত্তৰ লিখিবা প্ৰথমে আৰম্ভণিত লিখিবা প্ৰাকৃতিক দুৰ্যোগ নিজে হয় বুজিছা প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয় কি কৈছে প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা মানে হয় নেক্সট চোৱা প্ৰাকৃতিক দুৰ্যোগ বহুত আছে যেনে ভূমিস্খলন বানপানী ভূমিকম্প গৰাখহনীয়া আদি বুজিছা তাৰপিছত লিখিবা ভূমিস্খলনটো লিখিবা নেক্সট পেৰাগ্ৰাফত নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ-গছনি মাটি উখহি পৰে তাকে ভূমিস্খলন বোলে বুজিছা তাৰপিছত চোৱা ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয় বুজিছা পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো মানে কি হয় ভূমিস্খলন হয় নেক্সট লিখিবা বানপানী প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ মানুহৰ ঘৰ-দুৱাৰ ৰাস্তা-ঘাট খেতি পথাৰ লগতে জীৱ-জন্তুৰ প্ৰাণনাশ হয় বাৰিষা বৰষুণ ফলত বানপানী হোৱা সম্ভাৱনা থাকে বানপানী হ'লে আমাৰ বহুত অসুবিধা হয় কি কৈছে বানপানী হ'লে আমাৰ বহুত অসুবিধা হয় বানপানী অসমৰ জ্বলন্ত সমস্যা বানপানী হৈছে মানে অসমৰ জ্বলন্ত সমস্যাবোৰ নেক্সট ভূমিকম্পটো কি লিখিবা ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প হৈছে এটা ভয়াৱহ মানে প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প সাগৰতো হয় ভূমিকম্প হ'লে বহুতো অট্টালিকা ধ্বংস হয় ভূমিকম্প হ'লে আমি কি জানো বহুতো অট্টালিকাটো ধ্বংস হয় ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলত খুঁটিত ধৰি ৰাখিব লাগে ভূমিকম্প হ'লে কি কৰিব লাগে আমাক মেজ বা বিচনাৰ তলত গৈ মানে খুঁটিত ধৰি থাকিব লাগে নেক্সট চোৱা গৰাখহনীয়াটো কি লিখিবা নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে নদীৰ কাষৰ মানে মাটি খহাই নিয়াকে কি বোলে গৰাখহনীয়া বোলে দুই পাৰত হোৱা খহনীয়াৰ ফলত নপৰীয়া মাটিৰ পৰিমাণ কমি আহে বানপানী হৈ যোৱাৰ পাছত গৰাখহনীয়া মাত্ৰা বৃদ্ধি হয় নেক্সট চোৱা সামৰণিটো কি লিখিবা তলত দিবা একদম লাষ্টত সামৰণি লিখিবা অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু হৰতকহলে ৰক্ষা পাব পাৰি যদিও কিছুমান দুৰ্যোগে মানে এতিয়া দুৰ্ভোগ ভোগাই আছে বুজিছে নেক্সট চোৱা 17 নম্বৰ কুৱেশ্যনটো কি আছে চমুটোকা লিখিব দিছে কেইটাৰ বিষয়ে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ এইটোৰ বিষয়ে টোকা লিখিব দিছে তোমালোকে চাই লিখিবা ভিডিঅ'টো মানে ৰখাই লিখি ল'বা মই অকণমান দীঘল আছে কাৰণে তোমালোকৰ ভিডিঅ'টো অকণমান লং হৈ যাব সেইকাৰণে মই কৈ দিয়া নাই চোৱা
সেইখিনি তোমালোকে নিজে নিজে লিখি ল'বা। সেইখিনিতে মই সামৰিলোঁ।